নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল কুইক ক্লাছলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আমি ডিছকাছ কৰিম ক্লাছ 11 ইকনমিক্স চেপ্টাৰ 2 তথ্য সংগ্ৰহ আহা ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 1 পাৰিসাংখ্যিক তথ্য কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনে ধৰণৰ তথ্য বুলিলে সাধাৰণতে সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰিব পৰা ঘটনাকে বুজায় তাকে আমি বুজিব লাগিব যে তথ্য বুলিলে কি বুলি বুজোৱা হয় সাধাৰণতে সংখ্যাৰ দ্বাৰা প্ৰকাশ কৰিব পৰা ঘটনাটোকে বুজায় আৰু ই জেনেৰেলি দুই প্ৰকাৰৰ মানে দুই ধৰণৰ এক হৈছে প্ৰাথমিক বা মৌলিক তথ্য আৰু দ্বিতীয়টো হৈছে গৌণ তথ্য মই ৰাখিবা ইউ ইম্পৰ্টেণ্ট হয় প্ৰাথমিক তথ্য পোনপটীয়া অনুসন্ধানৰ জৰিয়তে যি তথ্য অনুসন্ধানকাৰীয়ে মূল উৎপত্তি স্থলৰ পৰা সংগ্ৰহ কৰে মানে য'ত তাৰ উৎপত্তি স্থল য'ৰ পৰা সি উৎপন্ন হৈছে তাৰ পৰা সংগ্ৰহ কৰে তাকে প্ৰাথমিক তথ্য বুলি কোৱা হয় আৰু গৌণ তথ্য বেলেগে প্ৰস্তুত কৰা আৰু প্ৰকাশ কৰা তথ্য যেতিয়া দ্বিতীয় এজনৰ হাতত পৰে মানে ধৰি লোৱা ছেকেণ্ড পাৰ্চন তাত ইনভলভ হৈছে আৰু তেওঁ উদ্ধৃত কৰা তেনে প্ৰকাৰৰ তথ্য গৌণ তথ্য বুলি কোৱা হয় তেলে প্ৰাথমিক আৰু গৌণ মাজৰ পাৰ্থক্য হেয়াই আহা নেক্সট কুৱেশ্যন নম্বৰ 2 তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ কি কি ইহঁতৰ গুণ আৰু দোষবোৰ উল্লেখ কৰা তথ্য সংগ্ৰহৰ পদ্ধতিৰ মূল আৰু ইহঁতৰ ইয়াৰ উত্তৰটো হ'ব এনে ধৰণৰ প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধান এই প্ৰণালীৰ অনুসৰি অনুসন্ধানকাৰীয়ে ব্যক্তিগত ৰূপে তথ্যদাতাক তথ্য ক্ষেত্ৰত লগ ধৰি বিচাৰ্য বিষয়ৰ লগ তথা সমূহ সংগ্ৰহ কৰে আৰু গুণবোৰ হৈছে এনে ধৰণৰ প্ৰত্যক্ষ প্ৰণালীৰে সংগ্ৰহ কৰা তথ্য বিশুদ্ধ তাৰ মানে কোনো ধৰণৰ মানে মিলাবট নাথাকে একেবাৰে সম্পূৰ্ণ শুদ্ধ সংগ্ৰহকৃত তথ্যৰ যথাযথ 2 নম্বৰ সংগ্ৰহকৃত তথ্যৰ যথাৰ্থতা অধিক মাত্ৰাৰ আৰু 3 নম্বৰ পইণ্ট এনে ধৰণৰ তথ্যসমূহৰ একৰূপী যিহেতু এজন ব্যক্তিহে সংগ্ৰহ কৰে মনত ৰাখিবা আৰু দোষবোৰ হৈছে এনে ধৰণৰ দোষবোৰ হৈছে পইণ্ট নম্বৰ 1 প্ৰত্যক্ষ প্ৰণালীৰ সময়ৰ ক্ষতিকাৰক আৰু দ্বিতীয়টো হৈছে প্ৰত্যক্ষ প্ৰণালীৰে সংগ্ৰহ কৰা তথ্যৰ অধিক অভিনতিৰ ফল আছে আৰু 3 নম্বৰ হ'ব ইয়াৰ পইণ্ট এনে ধৰণৰ ই বহুত ব্যয়বহুল মানে খৰচী 2 নম্বৰতে হ'ব পৰোক্ষ মৌখিক অনুসন্ধান এই প্ৰণালী অনুসৰি বিচাৰ্য বিষয়ৰ তথ্য পাতি মূল তথ্যদাতাৰ পৰা সংগ্ৰহ নকৰি আওপকীয়াকৈ সংশ্লিষ্ট থকা বা জনা শুনা ব্যক্তিৰ সাক্ষাৎ কৰি সংগ্ৰহ কৰা হয় আৰু গুণবোৰ হ'ব এনে ধৰণৰ পইণ্ট নম্বৰ 1 পৰোক্ষ মৌলিক অনুসন্ধান প্ৰণালীৰ মিতব্যয়ী খৰচ কম আৰু দ্বিতীয় পইণ্টটো হৈছে এনে ধৰণৰ বৃহৎ অনুসন্ধানৰ ক্ষেত্ৰকো ইয়াৰ প্ৰয়োগ কৰিব পাৰি আৰু 3 নম্বৰটো হৈছে এনে ধৰণৰ এই প্ৰণালীৰে তথ্যসমূহৰ খৰতকীয়াকৈ যোগান ধৰে মানে স্পীডলি মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ দোষবোৰ হ'ব এনে ধৰণৰ পইণ্ট নম্বৰ 1 তথ্য পাতি যিহেতু পৰোক্ষভাৱেহে সংগ্ৰহ কৰা হয় সেয়ে এনে তথ্য সম্পূৰ্ণকৈ আখুৱামুক্ত নহয় মানে যে দোষ নাই বুলি ক'ব নোৱাৰি আৰু 2 নম্বৰ পইণ্ট হৈছে এনে ধৰণৰ ভেটি দিয়া বা ভিত্তি প্ৰদৰ্শন ব্যৱস্থা থাকিলে তথ্যদাতাই পক্ষপাতিত্ব গ্ৰহণ কৰিব পাৰে আৰু 3 নম্বৰ পইণ্ট হৈছে এনে ধৰণৰ সাক্ষাৎকাৰ প্ৰদানকাৰীৰ জ্ঞান অনুসন্ধানৰ বিষয়বস্তুৰ ওপৰত জ্ঞান সম্পূৰ্ণকৈ নাথাকিবও পাৰে এইকেইটা পইণ্ট বহুত ইম্পৰ্টেণ্ট কাৰণ সেইকেইটা তোমাৰ ইটো পইণ্ট বেলেগ আৰু ইয়াৰ যিখিনি দুখৰ পইণ্টকেইটা হৈছে এইকেইটা হ'ব আৰু 3 নম্বৰ পইণ্ট হ'ব এনে ধৰণৰ টেলিফোনৰ সাক্ষাৎকাৰে অনুসন্ধানকাৰীয়ে টেলিফোনৰ জৰিয়তে প্ৰশ্ন সোধে আৰু তথ্য সংগ্ৰহ কৰে মনত ৰাখিবা আৰু ইয়াৰ মেইন গুণবিলাক হ'ব এনে ধৰণৰ পইণ্ট নম্বৰ 1 টেলিফোনৰ যোগে তথ্য সংগ্ৰহ কৰা সহজ আৰু সস্তীয়া আৰু 2 নম্বৰ পইণ্ট হ'ব এনে ধৰণৰ কম সময়ত ব্যৱধানৰ তথ্য সংগ্ৰহ কৰিব পাৰি টেলিফোন থাকিলেতো বহুত কম সময়ৰ ভিতৰতে যিকোনো কাম এটা বা যিকোনো প্ৰশ্ন ধৰণৰ সুধিবলগীয়া থাকিলে সুধিব পাৰে 3 নম্বৰ পইণ্টটো হৈছে এনে ধৰণৰ দূৰ দূৰণি গ্ৰাম্য অঞ্চলৰ পৰাও তথ্য পাতি সোনকালে পাব পাৰি টেলিফোনৰ জৰিয়তে আৰু ইয়াৰ গুণবোৰ হ'ব এনে ধৰণৰ সেইখিনি দুখ আছে সেইখিনি গুণ হ'ব কম খৰচ কম সময়তে কম কষ্টৰ দ্বাৰা সোনকালে তথ্য সংগ্ৰহ কৰি মানে যিবোৰ কৰিব পাৰি যিবোৰ তথ্য কম খৰচতে যিকোনো ডাটা কালেক্ট কৰিব পাৰি আৰু 2 নম্বৰ পইণ্টটো এনে ধৰণৰ নিয়মীয়া অন্তৰালত তথ্যসমূহ পাব পাৰি যিকোনো সময় এটা নিয়মীয়া অন্তৰাল থাকে টাইম বাউণ্ড হিচাপে টাইমলি ফোন কৰি কিছুমান কথা জানিব পৰা যাব আৰু 3 নম্বৰ পইণ্ট হৈছে এনে ধৰণৰ ভাৰতৰ দৰে বিশাল দেশত এই পদ্ধতি উত্তম কাৰণ ভাৰতখনত জনবসতিৰ পৰা আৰম্ভ কৰি মাটিকালি দিশতো পৃথিৱীৰ ভিতৰত 2 নম্বৰ পজিশ্যনত আছে তাত গৈ প্ৰত্যেকবাৰতে যে গৈ তেওঁলোকে সেনেকৈ ওচৰত গৈ হেৰি কৰিব পাৰিব তেনে কোনো মানে নাই সেই গতিকে এনেধৰণৰ কিছুমান ব্যৱস্থা টেকন'লজি হাতত ল'লে অলপ ইজি হৈ আহে আৰু দুখবোৰ হ'ব পইণ্ট নম্বৰ 1 যিহেতু বেলেগ বেলেগ স্থানৰ পৰা সংবাদদাতাই তথ্য সংগ্ৰহ কৰে গতিকে তথ্যবোৰ একৰূপী নহয় বিভিন্ন চাইডৰ পৰা যদি প্ৰশ্ন সুধিবলৈ যায় তেতিয়াহ'লে তোমাৰ কথাবোৰৰ লগত তালমিল নাখাব পাৰে সেইকাৰণে অকণমান অসুবিধা হ'ব পাৰে আৰু 2 নম্বৰতে সংবাদদাতাই আচল তথ্য নপঠিয়াবও পাৰে যদি পইচা খাই সংবাদদাতাই
আচলতে নপঠিয়ায় তেতিয়াহ'লে কথাটো ভুৱা হৈ পৰিব 3 নম্বৰ কথাটো হৈছে তথ্যসমূহ অবিশ্বাস্য হোৱাৰ সম্ভাৱনা থাকে মানে ডাইৰেক্ট বিশ্বাস কৰিব নোৱাৰিবও পাৰি কাৰণ ইয়াত কিছুমান মিছা কথা সোমাই পৰিব পাৰে কোৱেশ্চন নম্বৰ 3 গৌণ তথ্য কাক বোলে ইয়াৰ উৎসসমূহ কি গৌণ তথ্য কি কাক বোলে আৰু ইয়াৰ উৎসসমূহ হৈছে এনে ধৰণৰ অন্য অনুসন্ধানকাৰী বা সংস্থাই পোন প্ৰথমবাৰৰ বাবে আগতেই সংগ্ৰহ কৰি থোৱা তথ্য ব্যৱহাৰ কৰিলে তাক গৌণ তথ্য বোলে মানে কিছুমান তথ্য যদি আগতেই কালেক্ট কৰি ৰাখে সেইবোৰক তেতিয়াহ'লে কি বুলি কোৱা হয় গৌণ তথ্য মনত ৰাখিবা গৌণ তথ্যৰ উৎসসমূহ অন্য 1 হ'ব চৰকাৰী প্ৰশাসন অধৰ চৰকাৰী সংস্থাৰ প্ৰশাসন 3 নম্বৰত হ'ব আয়োগ কমিটিৰ প্ৰতিবেদন 4 নম্বৰত হ'ব সংবাদপত্ৰ বাতৰি কাকতৰ আলোচনী 5 নম্বৰত হ'ব আন্তঃৰাষ্ট্ৰীয় মূলৰ প্ৰশাসন মনত ৰাখিবা কুৱেশ্চন নম্বৰ 4 প্ৰতিচয়ন কাক বোলে যাদৃচ্ছিক ৰেণ্ডম আৰু অবাচিক প্ৰতিচয়ন বুলিলে কি বুজা ইয়াৰ উত্তৰ হ'ব এনেধৰণৰ সমষ্টিৰ কোনো বৈশিষ্ট্য অনুসন্ধান কৰিবলৈ সমষ্টিৰ পৰা নমুনা নিৰ্বাচন কৰা প্ৰণালীক প্ৰতিচয়ন বোলে প্ৰতিচয়ন দুই প্ৰকাৰৰ এক হৈছে যাদৃচ্ছিক এটা হৈছে অযাদৃচ্ছিক 2 নম্বৰ পইণ্ট হৈছে যাদৃচ্ছিক প্ৰতিচয়ন সমষ্টিৰ পৰা প্ৰতিটো গোটে যাদৃচ্ছিকভাৱে নিৰ্বাচন কৰা হয় আৰু অযাদৃচ্ছিক হৈছে অভিপ্ৰায়িক অযাদৃচ্ছিক প্ৰতিচয়ন পদ্ধতিৰ অনুসন্ধানকাৰীয়ে নিজৰ অভিজ্ঞতা আৰু বুদ্ধিবৃত্তিৰ ওপৰত ভিত্তি কৰিহে প্ৰতিদৰ্শন অন্তৰ্ভুক্ত কৰে মনত ৰাখিবা তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক সাবস্ক্ৰাইব আৰু চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিবা বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকে আমাৰ প্লেলিষ্টত গৈও বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট জবৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্লাছৰ কিছুমান ইম্পৰ্টেণ্ট নোটছ আৰু ভিডিঅ' চাব পাৰিবা ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ